আপুনি হয়তো নিশ্চয় ট্ৰেইনত উঠি ভ্ৰমণ কৰি পাইছে, কিন্তু সেই ট্ৰেইনখনৰ বিষয়ে এটা সাধাৰণ কথা আপুনি জানেনে? ট্ৰেইনৰ শেষৰ ডবাটোত এই পুৰণ চিনডাল কিয় লিখা থাকে তাৰ বিষয়ে আপুনি জানেনে? যদিহে নাজানে, ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটিলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। লাইক, শ্বেয়াৰ, কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ট্ৰেইনৰ শেষৰ ডবাত এই পুৰণ চিনডাল কিয় থাকে? তাৰ কাৰণ হৈছে, যেতিয়া এখন ট্ৰেইন গৈ থাকে, ষ্টেচন মাষ্টৰে সেই ডবাটো চাই গম পায় যে গোটেই ট্ৰেইনখন গৈছে নে নাই। যদিহে সেই পুৰণ চিনডাল নেদেখে আৰু ট্ৰেইনখন পাৰ হৈ যায়, তেতিয়াহ'লে ষ্টেচন মাষ্টৰে লগালগ খবৰ কৰি দিয়ে যে এই ট্ৰেইনখন ক'ৰবাত কিবা হৈ ডবা ৰখি গৈছে, যে সম্পূৰ্ণ অহা নাই ট্ৰেইনটো। সেইটো কাৰণে পুৰণ চিনটো থাকে, যে ষ্টেচন মাষ্টৰে যাতে চেক কৰিব পাৰে যে গোটেই ট্ৰেইনখন গৈছে নে নাই। আৰু ৰাতিৰ ভাগত সেই পুৰণ চিনডালৰ তলত এটা ৰঙা লাইট জ্বলি থাকে। ৰাতিৰ ভাগত হ'লে পুৰণ চিনডালটো দেখা নাপায়, সেই ৰঙা লাইটটো চায়। আৰু যদি ৰঙা লাইটটো দেখা পায় তেতিয়াহ'লে গম পায় যে গোটেইখন ট্ৰেইন গৈছে। আৰু যদি ৰঙা লাইটটো দেখা নাপায় তেতিয়াহ'লে গম পায় যে ক'ৰবাত ডবা ৰখি গৈছে। আৰু তেনেকৈ এক্সিডেণ্টৰ পৰা ৰক্ষা পাবৰ কাৰণে সেই পুৰণ চিনডাল ব্যৱহাৰ কৰা হয়, যাতে ষ্টেচন মাষ্টৰে সেইডাল চাই গম পায় যে ট্ৰেইন গোটেইখন গৈছে নে ডবা ক'ৰবাত ৰখি গৈছে। যদিহে আপুনি এই ভিডিঅ'টোৰ দ্বাৰা অকণ হ'লেও জ্ঞান আহৰণ কৰিলে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।